নমস্কাৰ ভেলিঙি জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ বিদায়ী শিক্ষাৰ্থীৰ দ্বাৰা আয়োজিত আজিৰ বিদায় সভাৰ অনুষ্ঠানত আমাৰ মাজত উপবিষ্ট আজিৰ সভাৰ সভাপতি তথা এইখন বিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে ভেলিঙি জাতীয় বিদ্যালয়ৰ অতি শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আজিৰ সভাত আমাৰ মাজত উপবিষ্ট শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকা আমাৰ মাজত উপস্থিত বিদায়ী শিক্ষাৰ্থী তথা আমাৰ ভেলিঙি জাতীয় বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীসকল এই বিদায়ী সভা উপলক্ষে আজিৰ এই অনুষ্ঠান সমবেত হোৱা আটাইকে মই আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছো আজি ভেলিঙি জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বিদায়ৰ দিন মনটো অত্যন্ত ভাৰাক্ৰান্ত কাৰণ বিদায় মানেই হ'ল কষ্ট বিদায় মানেই হ'ল যন্ত্ৰণা আজি বিষাদৰ সুৰ মনত বাজি উঠিছে বাৰে বাৰ নিৰিবিলি পথাৰলৈ চালে উমান পাওঁ নীৰৱতাৰ মাজত উন্মনা মনে কঢ়িয়াই লৈ আহে বিষাদ পূৰ্ণ মনৰ সংগীহীনতা বিদায় হ'ল শীতৰ বিদায় হ'ল দিনৰ ক্লান্ত সূৰ্যৰ তেজহীন আভাৰ আহি আছে ৰক্তিম সূৰ্যতাৰ তেজ লৈ আহি আছে নৱ বসন্ত নৱ পল্লৱৰ হাজত শুকুলা তেজত ৰঞ্জিত এই অবিৰাম গতিত চলিত জীৱনৰ সেই একেই খেল আগমন আৰু প্ৰস্থান সুখ দুখ ঘৃণা ভালপোৱা আৰু এই সকলো যেন এটা আনটোৰ পৰিপূৰক বিদায় কষ্টৰ হলেও কিন্তু বিদায়ত আকৌ নিহিত হৈ আছে আনন্দৰ বন্যা বিদায় কষ্টৰ হয় এইটো কাৰণত যে ভালে কেইটামান বছৰ এইখন বিদ্যালয়ৰ লগত থকা সম্পৰ্ক শিক্ষক শিক্ষয়িত্ৰী সহপাঠী সৰু ভাইটি ভণ্টিৰ লগত খেলা ধূলা সিহঁতৰ লগত আড্ডা সিহঁতৰ লগত পঢ়া শুনা ইত্যাদি অতিবাহিত কৰা সকলো বিষয়ৰ মুহূৰ্তবোৰ মনত পৰিব ইমান দিনৰ স্মৃতি ইমান দিনৰ সম্পৰ্ক পাহৰি থাকিব লাগিব সেইকাৰণে এই মুহূৰ্তটো হৈছে কষ্টৰ এই বিদায় আকৌ আনন্দৰ কাৰণ এই বিদায়ৰ মাধ্যমত তোমালোকে সন্ধান কৰি উলিয়াই ল'বা এটা নতুন দিগন্ত তোমালোকে এই বিদায়ৰ জৰিয়তে হয়তো খুজি ল'বা তোমালোকৰ সঠিক দিশ এই বিদায়ৰ মাজেদিয়েই হয়তো তোমালোকে স্কুলৰ পৰা মহাবিদ্যালয় আকৌ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পদাৰ্পণ কৰিবা সেইবাবে বিদায় আমাৰ সকলোৰে জীৱনত অবিৰাম গতিত চলিবলৈ শিকায় আমি সকলোৱে জানো টাইম এণ্ড টাইড ৱাইট ফৰ নান সময় আৰু স্ৰোত কাৰো বাবে ৰৈ নাথাকে লাইফ ইজ এ জাৰ্নি নট এ ডেষ্টিনেশ্যন জীৱনটো হৈছে এটা যাত্ৰাৰ নাম জীৱন গন্তব্য স্থান নহয় জীৱন থমকি ৰৈ থকাটো নিশিকায় জীৱন নদীৰ নিচিনাকৈ অবিৰাম গতিত চলিবলৈ শিকায় আমি ৰবাৰ্ট ফ্ৰষ্টৰ এটা কথা ক'ব পাৰি তেখেতে কৈছিল মাইলছ টু গো বিফৰ আই স্লিপ অৰ্থাৎ আমাৰ সকলোৰে লক্ষ্য স্থান উপস্থিত হোৱালৈকে এতিয়াও বহুত পথ যাবলৈ বাকী গতিকে আমি থমকি থাকিলে নহ'ব আমি আগুৱাই যাব লাগিব আমি নতুন কিবা এটা বিচাৰি ল'ব লাগিব আমি নতুন কিবা এটা স্পৰ্শ কৰিব লাগিব আমি আৰু ক'ব পাৰি লাইফ ইজ এ নট বেড অফ roses it is full of duty and stern work এই জীৱনটো গোলাপ ফুলৰ বিছনা নহয় এইটো হৈছে কৰ্তব্য আৰু কঠিন পৰিশ্ৰমৰ এটা সমাহাৰৰ নাম গতিকে বিদায় কথাটো অত্যন্ত বেদনাদায়ক হলেও যন্ত্ৰণাদায়ক হলেও এই বিদায় যে আনন্দৰ বন্যা বিৰাজ কৰে তাত কোনো ধৰণৰ সন্দেহ নাথাকে ভেলিঙি জাতীয় বিদ্যালয় 2019-20 বৰ্ষৰ বিদায়ী শিক্ষাৰ্থীৰ শ্ৰদ্ধাঞ্জলি হিচাপে মই আগবঢ়াইছো
পৰম শ্ৰদ্ধাভাজন ইংৰাজীৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত যেতিয়া এই ধৰিত্ৰী কুঁৱলী আবৃত হয় আগুন পুমাহৰ শীতলতা যেতিয়া প্লাবিত কেউকাকে ঠিক সেই সময়ত তোমালোকৰ এই বিদায়ী পৰ্বই আহত কৰিব বিচাৰে প্ৰকৃতিৰ এই উচ্ছলাক কৰিব বিচাৰে প্ৰকৃতিৰ এই উচ্ছলাক সেইকাৰণে ব্যথিত কণ্ঠত হৃদয়ত নিগৰে মৰম ভাল পোৱা গ্ৰহণ কৰিবা মোৰ শ্ৰদ্ধাঞ্জলি হে আলোকময় ৰজনীৰ ঘনকলা প্ৰস্তছেদ কৰে প্ৰভাতৰ ৰক্তিমপূৰ্ণ আভাস দি উঠিছে আজি মাত্ৰ তোমালোকৰ কাৰণে সমগ্ৰ ধৰিত্ৰী আহ্বান কৰি আছে তোমালোকক জ্ঞানৰ যাত্ৰা পথচাৰী হৈ মাতৃ সময় বিদ্যাপীঠৰ পৰাই বিশ্বজয়ৰ মহাযাত্ৰা শুভ হওক তোমালোকে সিঁচৰিত কৰি দিয়া তোমালোকৰ জ্ঞানৰ কৌশল অসমৰ লগতে সমগ্ৰ ভাৰতৰ প্ৰতিটো পৃষ্ঠা তোমালোকৰ পথযাত্ৰা হওক অনাবিল সুদীৰ্ঘ প্ৰশান্তময় বাধাহীন মহাকাশ প্ৰলয়ত লিখি দিয়া তোমালোকৰ পাণ্ডিত্যৰ বিনয়ৰ সুৰ লিখি দিয়া লোহিতৰ সাজ জন্ম জন্মান্তৰ হে গুণী তোমালোকৰ লগত অতিবাহিত কৰা এক খন্তেক সময় মোৰ ওচৰত হৈ থাকিব এক চিৰস্মৰণীয় শৃংখলা সময়ৰ পিছতো অপেক্ষা কৰি যেতিয়া আমি কৰিছো বিব্ৰত মনত দিছো আঘাত তথাপিও তোমালোকৰ ক্ৰোধ যেন স্পৰ্শ কৰা নাই আমাক বৰঞ্চ আঁকোৱালি লৈছা তোমালোকৰ স্নেহৰ চাদৰ এই বন্ধন স্মৃতিময় হওক চিৰ অম্লান হওক হে মহাসুন্দৰ হে বিদায় হে শূন্য বিঘাত অলপ ৰখা স্থিৰ মচি দিও নয়ন নীৰ কৰো আশীৰ্বাদ সদৌ শেষত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক পুনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো তোমালোকে সফল হোৱা নিজকে প্ৰতিষ্ঠিত কৰা তোমালোকৰ জীৱন সুন্দৰ হওক মংগলময় হওক শেষত অধ্যক্ষ মহোদয়ৰ লগতে শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীক পুনৰ শ্ৰদ্ধা আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ চুটি বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয়টো ভেলেঙি জাতীয় বিদ্যালয়